হেল্ল' বন্ধুসকল, আজি আমি এতিয়া হলেশ্বৰ মন্দিৰ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। এতিয়া আমি মই ওলাই গৈছোঁ, চাই থাকিব বন্ধুসকল। আজি ওলাইছোঁ এয়া, চাই থাকক ভিডিঅ'টো। বিন্দু কৰি পাই গৈছোঁ, মানে অলপ ওচৰৰ পৰা মানে ভিডিঅ' গৈছোঁ, মানে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। দীঘলীয়া হ'লে MBটো বহুত লাগে। আজিকালি জানুৱাৰী দেখোন নেটপেকটো আজিকালি ৰিচাৰ্জটো দামটো বঢ়াই দিছে। মানুহ এনেকৈ হ'লেতো কেনেকৈ হ'ব ন? মানুহ মানে ৰিচাৰ্জটো ভৰাবলৈও ভাবিবলগীয়া হৈছে দেখোন। ঘৰৰ প্ৰতি যদি 2-3টা ৰিচাৰ্জ হৈছে আৰু এয়া চাওক, বেলিগৈ এখন দলং, তাৰপিছত এইফালে চিধা যায় যেতিয়া আপুনি তিনিআলি ল'ব পাৰিব। এটা নেক্সট ভিডিঅ'ত তিনিআলি ওলাম। এতিয়া এইটো বিন্দুগুৰি ৰাস্তা। এতিয়া মই FCI গুদাম হৈ পেলাই ছাইডত এইফালে ঘূৰি গৈছোঁ। ঘূৰি পেলাই ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ, আৰু চাই থাকক ভিডিঅ'টো, ইণ্টাৰেষ্টিং আছে। তাৰপিছত ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ চাব। আজি বহুত ভাল আপোনাৰ মন্দিৰটো হলেশ্বৰ মন্দিৰ গৰৈমাৰীত আছে স্থান। ইয়াত আপোনালোকৰ তেজপুৰৰ সকলো ধৰণৰ ইয়াত বস্তু দেখুওৱা যাব। চাই থাকক ভিডিঅ'টো, তেজপুৰত কি বস্তু আছে চব এইটো চেনেলটোৰ যোগেদি আপোনালোকক চবকে দেখুৱাব যাম। এতিয়া ভিতৰত গৈ চাওক, পৰিৱৰ্তন হৈছে। পৰিৱৰ্তন বহুত দিনৰ মূৰত আহিছোঁ, ভাল লাগিছে আহি কাৰণে। গাড়ী কিনাতে পূজা কৰিছিলোঁ, ইয়াত গাড়ী কিনি আপোনালোকে পূজা দিব পাৰে। এতিয়া মই গাড়ীখন এইখিনিতে ৰাখি লওঁ। ৰখাৰ পিছত দোকানৰ পৰা একদম এয়া গাড়ীখন এডাল লগাওঁ, এডাল ভাল লাগেতো। তাৰপিছত ধূপ ধূনা চাকি লৈছোঁ। লৈ গৈছোঁ। আমি এতিয়া গৈছোঁ, মানুহ চাকি তাকি জ্বলাওঁ। সেইটো মেইন গেটখন চাওক, এইফালেও সোমাব পাৰি, আগফালৰ পৰাও সোমাব পাৰি। তাৰপিছত প্ৰথম চাকি গছ কেইটামান জ্বলাই লওঁ। চাই থাকক, আহিয়ে থাকোঁ আমি। আহোঁ বুলি বছৰেকত এবাৰ দুবাৰ, কিন্তু এইবাৰ অহা নাছিলোঁ কাৰণে সুবিধা পোৱা নাছিলোঁ। তাৰপিছত আজি এইটো টিকেট কাউণ্টাৰ আপোনাৰ যদি কিবা কিবি শৰাই চৰাই দিয়ে তাত জনালে হ'ল। তাৰপিছত এইটো চাওক মণিপুৰৰ, এতিয়া চাওক ধুনীয়া ধুনীয়া ভগৱান শ্ৰীকৃষ্ণৰ সকলো ধৰণৰ পিক্সাৰবিলাক আছে ইয়াতে। তাৰপিছত চাকি ইয়াত জ্বলোৱাৰ পিছত আকৌ এয়া আমাৰ নন্দীক এগছ জ্বলাই দিছোঁ, কাৰণ তেখেতেও এইটো মেইন নহয়। তাৰপিছত এতিয়া এয়া বিশ্বকৰ্মা, তেখেততো চাকি জ্বলাই দিছোঁ। বিশ্বকৰ্মা যদি জ্বলাই থাকোঁ এতিয়া তাৰপিছত আহিল আমাৰ বজৰংবলী হনুমান, তেখেতকো জ্বলাই দিছোঁ। আহিছোঁ যেতিয়া জ্বলাই দিওঁ সকলোকে। চাওক আমাৰ মহাদেৱৰ অংশ হনুমান, জয় বজৰংবলী। তাৰপিছত এইখিনিতে শনি দেৱতা আছে, তেওঁৰো মানে কি শনি চনি থাকিব পাৰে মূৰতটো, সেইকাৰণে সেইবাবে তেখেতেও অলপ চাকি তাকি জ্বলাই ধূপ চুপ জ্বলাই দিছোঁ, কাৰণ কিবা ঠিক কৰি দিব। তাৰপিছত এতিয়া পণ্ডিতৰ পৰা অলপ আশীৰ্বাদ কেইটামান লৈ লৈছোঁ, যিবিলাক মনৰ বাঞ্ছা দূৰ কৰি আৰু সকলোকে কুশলকে থকাৰ কাৰণে এটা মানে ধৰক আশীৰ্বাদ ল'ব আহিছোঁ। তাৰপিছত চাকি তাকি জ্বলোৱা হোৱাৰ পিছত চাওক এইটো ঘণ্টিটো অকণ বজাই লওঁ টিঙিঙাটো। এতিয়া এইটো গণেশ মন্দিৰটোতো অলপ আহিছোঁ, তাকো জ্বলাই লওঁ। তাৰপিছত আহিছোঁ এতিয়া চবকে যাওঁ। এতিয়া আমি এতিয়া এই পুখুৰীটোত কাছৰ মাছ চাছ ধুনীয়া বহুত আছে। তাৰপিছত দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। এই পুখুৰীটোতে লেতেৰা অকণমান লেতেৰা মানুহবিলাক পেকেট চেকেট পেলাই দিছোঁ। ইয়াত কি ধুনীয়া মাছ কাছৰ সকলো আছে। ভিডিঅ'টোৰ যোগেদি এতিয়া দেখুৱাব নোৱাৰিলোঁ, কাৰণ এতিয়া পানীটো পূৰা লেতেৰা হৈছে আৰু শুকাই গৈছেতো, সেইটো কাৰণে। এতিয়া ছাগলী ভাবিছোঁ মানুহক আছে ছাগলী কেইটাকে খোৱাই হ'ল, অকণমান খুৱাই দিছোঁ তাকো নিগুটি কেইটামান। এইয়া আগফালে আছে এয়াৰফৰ্চ ভিতৰত, এয়াৰফৰ্চৰ ছাইডতে আছে এখন চাই। এইটো পানীটোৰ মাজত এইটো মহাদেৱ টপত লীন হৈ আছে। ট্ৰেক্টৰৰ ওচৰলৈ গৈ আছোঁ, সেইটো চাওক কি ধুনীয়া লাগে। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো। আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ যদি মোৰ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰিব বন্ধুসকল। আৰু কেনে লাগিলে কমেণ্ট কৰি জনাবচোন। এইটো চাওক মহাদেৱ ভাল লাগিছে নে ক'ব। আজি ৰাতিপুৱাই আহিছিলোঁ, আজি তাতে দেওবাৰ আছিলে।
দেওবাৰে আহিবলগীয়া হ'ল মানে সময় সুবিধা উলিয়াই পেলাই যেন তেনে ইমান ভালদৰে বনাবলৈ নাজানো তথাপি চেষ্টা কৰি আছোঁ চাই থাকক মহাদেৱ আৰু এতিয়া আমি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ ইয়াত কি আছে দেখুৱাই গ'লোঁ তাৰ যোগেদি মোৰ চেনেলটোত তেজপুৰৰ সকলো শোণিতপুৰৰ মানে সকলোবিলাক দেখুৱাব এতিয়া চাওক এতিয়া ৰাজহাঁহ এই শিপৰ চাওক ৰাজহুৱা খবৰ দেখুৱাবলগীয়া আন চাওক কিমান শিপা আছে সেইখিনিও আপোনালোকক দেখুৱাইছোঁ কাৰণ এইবিলাকো চাব লাগে এয়া কি ধুনীয়া ইমান শিপা আছে তাৰপিছত এতিয়া আকৌ আমি এতিয়া মেইন গেটৰ ওচৰত এতিয়া থিয় হৈ দিছোঁ এতিয়া যাবলৈ প্ৰচেছন মানে ঘৰলৈ যাবলৈ উভতি যাব লাগে ওচৰৰ গেটখন দেখুৱাই গৈছে আপোনালোকে চাই দিব মই ইয়াতে চব লাগিছে সেইটো মাত্ৰ বেগ বেগ টাইপ লাগিছে যাবলৈ ওলাইছোঁ গেটৰ পৰা এতিয়া বিদায় লৈছোঁ সকলোকে চাওক ইয়াত আজি মানুহ দেওবাৰ আছে যে দেওবাৰৰ কাৰণে যাবগৈ সেইকাৰণে বন্ধ আছিলে এইটো চাওঁ বুলি কৈছিলেতো তাকে চোৱাই দেখুৱাই দিছোঁ এতিয়া আমি এইখন এইটো মনিটৰ ছেটআপ এতিয়া আমি এতিয়া সেয়া দোকান চোকান আপোনালোকে যদি কিবা আহিলে যদি সহায় চাই এইবিলাক তাৰপিছত এতিয়া আমি গাড়ীখন লওঁ লৈ পেলাই ওলাই যাওঁ এতিয়া সম্পূৰ্ণ চাহি কিনাৰে ঘূৰাই দিছোঁ এতিয়া গাড়ীখনত বহিছোঁ বহি পেলাই উঠাই বোলক মানে যাবলৈ আৰম্ভ কৰিলোঁ সেইখিনিতে কিছুমানে কি ভাবিছে নাজানো এইটো চাওক হলেশ্বৰ মন্দিৰ আমাৰ এতিয়া এইখন গেট এতিয়া ওলাই যাওঁ ঘৰ আকৌ উভতি ঘৰত কাম আছে এতিয়া বিভিন্ন ধৰণৰ কাম চাম এৰি আজি দেওবাৰ কাৰণে অকণমানৰ কাৰণে ফ্ৰী হৈ পেলাই ওলাই আহিলোঁ চাকি তাকি জ্বলাবৰ কাৰণে এতিয়া এইটো ৰাস্তাটো পাৰ হ'বলৈ খুবেই টান মানে এই যান বাহন এই নন ষ্টপ আহি থাকে তাৰ বাবে অলপ ৰখি পেলাই পাৰ হৈ গৈছোঁ এতিয়া এনেকৈ ধৰক আহি পালোঁহি মই হলেশ্বৰ মন্দিৰ এতিয়া পেলাই এতিয়া ঘৰলৈ উভতি গৈ আছোঁ আৰু শেষলৈ ভিডিঅ'টো চাই কেনেকৈ ক'লে কমেণ্ট কৰি জনাবচোন আৰু ধন্যবাদ থাকিল সকলোকে শুভ হওক সকলো মংগল থাকক এতিয়া এইখিনিতে ঘৰ পালোঁ বৰ্তমান ঘৰ পালোঁহি এতিয়া ভিডিঅ'টো এইখিনিতে পৰিসমাপ্তি কৰিছোঁ ধন্যবাদ।